बाक्सा जिल्लानि सिङाव थानाय गरेश्वर गुरुं गामिनि थागिबि हरेश्वर कलितानि बिसि बक्सिं गेलेगिरि तुलिका गवालाया रांखावरि गैयैनि थाखाय न'आवनो ओरैनो थानांगासिनो दङ। थांनाय 2007 मायथाइनिफ्रायनो बक्सिं गेलेनायाव नांथाबबोनानै बायदि थाखोनि बक्सिं बादायलायनायाव गोबां जायगायावनो देरहासारनायनि बान्था महरै सना मेडेलजों लोगोसे रुपा तामा बायदि मेडेलखौ मोनबोनो हाबोदों तुलिका गवालाया। गावनि नखर दैदेनलांनायाव थोजासे रांखावरि गैजायैलाय आथिखालनि सोलिफु UPPL आरो BJP सरकारनिसिम मदद हांख्रायहरदों तुलिका गवालाया। नमस्कार, मोर नाम मिस तुलिका गवाला। मोर घर नुमलीगढ़ गोलाघाट डिस्ट्रिक्ट। तारपिছত मोर मार नाम हल मोर देउतार नाम हल राधेश्याम गवाला, मार नाम हल कुसुम गवाला। तारपिছত এতিয়া মই বিয়া হৈ এতিয়া বাক্সা জিলাৰ গুৰমুত আহিছোঁ। হাজবেণ্ডৰ নাম হৰেশ্বৰ কলিতা। এতিয়া মই সৰুৰ পৰা মই বক্সিং ভাল পাইছিলোঁ। ইভেণ্টটো স্কুলৰ পৰাই লৈ গৈছিলে মোক। তাৰপিছত গৈ পিনে তেনেকা মেডেলো পাইছিলোঁ, বহুত জেগাত খেলিলোঁ, বাহিৰত নেশ্যনেল খেলিলোঁ, নৰ্থ ইষ্ট মেডেলো আছে অৰুণাচল প্ৰদেশত, তাৰপিছত ডিৰাঙত আপোনাৰ চিলভাৰ, তাৰপিছত আকৌ এক গুৱাহাটীৰে নৰ্থ ইষ্ট জোনত গ'ল্ড আছে। তাৰপিছত ইণ্টাৰ ডিষ্ট্ৰিক্টটো বহুতে আছে, দুলীয়াজানত বেষ্ট লুজাৰো পাইছিলোঁ মই, ছেকেণ্ড পাই পিনে। তাৰপিছত এতিয়া খেলা বহুত দিনেই হ'ল। তাৰপিছত এতিয়া একো ইণ্টাৰভিউ দিছিলোঁ, আগতে ইণ্টাৰভিউ দিছিলোঁ কিন্তু চবতে ভাল হয়। তাৰপিছত ৰিটেন টেষ্টতো মাতে, পাছত নহয় আৰু বহুতবাৰ ইণ্টাৰভিউ দিলোঁ। তাৰপিছত এতিয়া আৰু বিয়া হৈ আহিলোঁ। তাৰপিছত বিয়া হৈ অহাৰ পাছত হাজবেণ্ডৰ অৱস্থাও আৰ্থিক অৱস্থা ভাল নহয় ঘৰৰ ইমান। তাৰপিছত হাজবেণ্ডে বাহিৰত দিন হাজিৰা কৰে। তাৰপিছত এতিয়া চৰকাৰে যাতে মোক অলপ সহায় কৰে। লকডাউনৰ কাৰণে অলপ অসুবিধাও হৈছে, ইমান দিন খেলোঁ, ইণ্টাৰভিউ এতিয়া দিবও পৰা নাই, আৰু বয়সো তেনেকুৱা বয়স আছে হ'লেও আৰু দিব পৰা নাই ইণ্টাৰভিউ। গুৱাহাটীত নৰ্থ জোনত। তাৰপিছত মেৰি কমৰ লগত কেম্পো কৰিছোঁ এমাহ। আকৌ এবাৰ ঝাৰখণ্ডত জামছেদপুৰত আকৌ শিৱ থাপাৰ লগত গেম খেলিব গৈছোঁ। আমাৰ অসমৰ পৰা 4জনে চিলেক্ট হৈছিলে, শিৱ থাপা, তাৰপিছত মই তুলিকা গৱালা, তাৰপিছত আৰু অভিনন্দন চেতিয়া। আমি এনেকুৱা গৈছিলোঁ, অসমৰ পৰা গৈছিলোঁ আমি 3জনে, আৰু আছিলে কোকৰাঝাৰৰ। তাৰপিছত তাতো পাৰ্টিচিপেট কৰিছিলোঁ, জিকিছিলোঁ 2খনমান গেম। হ'লেও বক্সিংটো আৰু বহুত কেইখন খেলিব লাগে নহয়, তেতিয়াহে মেডেল পায়, ব্ৰঞ্জটো। তাৰপিছত সেনেকুৱা গৈছিলোঁ। তাৰপিছত তাৰপৰা হ'ল, তাৰপিছত এতিয়া ইণ্টাৰভিউ দি একো নাপালোঁ। এতিয়া ইমান দিন খেলিলোঁ, একো এনেকুৱা সহায় পোৱা নাই। আকৌ আমি ঝাৰখণ্ডত খেলিব যাওঁতে তৰুণ গগৈ ডাঙৰীয়াই দিছিলে, ট্ৰেক শ্বুট দিছিলে, তাৰপিছত আমাক ব্লেজাৰ এইবোৰ দিছিলে, সেইবোৰ পাইছিলোঁ। কিন্তু তেনেকুৱা একো সহায় পোৱা নাই। তাৰপিছত ইণ্টাৰভিউ দিও নোৱাৰিলোঁ। এতিয়া দিছোঁ কিন্তু ইণ্টাৰভিউ ভাল হৈছে, কিন্তু আগতে আৰু কেনেকৈ জানিছিলে নহয়, চবে জানেই। তাৰপিছত সেইটোৰ কাৰণে এতিয়া আৰু আৰ্থিক অৱস্থা বহুত বেয়া হোৱাৰ কাৰণে মই চবকে কথাষাৰ জনাইছোঁ। আৰু এতিয়া চৰকাৰে কিবা সহায় কৰিলে ভাল আছিলে, সহায় দিব বুলি ভাবিছিলোঁ। মই গুৰমু গাঁৱৰে বাসিন্দা হয়। মোৰ ঘৰৰ দাঁতিকাষতে এই তুলিকা গৱালা বিয়া হৈ আছে গোলাঘাটৰ পৰা। মোৰ সম্বন্ধীয় ভাই হৰেশ্বৰ কলিতাৰ লগতে বিয়া হৈছে। মই অলপতে গম পালোঁ তেখেতৰ বক্সিং খেলাত আছে, বহুকেইখন চাৰ্টিফিকেট আছে, নেশ্যনেল লেভেলৰ, ষ্টেট আৰু ডিষ্ট্ৰিক্টৰ, এনেকুৱাখন বহুকেইখন ব্ৰঞ্জ, চিলভাৰ, গ'ল্ড মেডেলো তেখেতে জিকিছে। এতিয়া কথা হ'ল কি, তেখেতে আজিলৈকে বহু বছৰে ইমান কষ্ট কৰিও বৰ্তমানো একো সুবিধা পোৱা নাই। হৰেশ্বৰ কলিতা কোম্পানীৰ বাহিৰৰ কোম্পানী এটাত কাম কৰে, দিন হাজিৰা, ঘৰৰ অৱস্থা একেবাৰে ভাল নহয়। যিটো সময়ত চৰকাৰে নাৰী সবলীকৰণৰ কথা কৈ থাকে, নাৰী শক্তিৰ কথা কৈ থাকে, এনে অৱস্থাত এটা নাৰী প্ৰতিভাসম্পন্ন নাৰীক চৰকাৰে কিয় এনেকুৱাকৈ অৱহেলিত কৰি ৰাখিছে মই ধৰিব পৰা নাই। নিশ্চয় নাৰী শক্তি বা সবলীকৰণ কৰি এই প্ৰতিভাৰ যাতে বিকাশ ঘটায়, চৰকাৰৰ এই মোৰ অনুৰোধ। ঘৰৰ অৱস্থা একেবাৰে শোচনীয়, আজিলৈকে আয়ুৰ ঘৰটোৱে পাবলৈ সক্ষম নহ'ল। কি ক'ম, চৰকাৰৰ প্ৰতি মোৰ এটাই অনুৰোধ যে এনেকুৱা নাৰীৰ প্ৰতি যেন চৰকাৰে অলপ দৃষ্টিগোচৰ কৰে। গতিকে মোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শ্ৰী হেমন্ত বিশ্ব শৰ্মালৈ এটাই অনুৰোধ যেন এই তুলিকা গৱালাৰ ইমান প্ৰতিভাসম্পন্ন আছে, তেখেতৰ যেন কিবা এটা চৰকাৰী সুবিধা কৰি দিয়ে। আৰু মোৰ লগতে
আমাৰ ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতা দেৱকো মই আপোনালোকৰ জৰিয়তেই আহ্বান জনাইছোঁ যেন সিহঁতক এনেকুৱা দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি যেন নাৰী শক্তিৰ প্ৰতি বা নাৰী সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি যেন তেখেতক অলপ চৰকাৰী সা সুবিধা বা কিবা এটা পদত মুকৰলো কৰি দিব পাৰে। আৰু মাননীয় সাংসদ আমাৰ দিলীপ শইকীয়া দেৱকো মই এই জৰিয়তে আহ্বান জনাইছোঁ। লগতে আমাৰ MCLA পবিত্ৰ কুমাৰী দেৱকো মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যেন তুলিকা গোৱালাক চৰকাৰী কিবা এটা সুবিধা কৰি দিলে ভাল হয়।